যোৱাকালি মই এটা মহ কিনিছোঁ, মহ বাফেলো। অসমৰ চাগে প্ৰথম আৰ্টিষ্ট মই যি মহ কিনিছে বাফেলো। তাক কিনাৰ এটা কাৰণ আছে, তাৰ নামটো হৈছে জুলু। এতিয়া জুলু উপন্যাসখন কিমানে পঢ়িছে মই নাজানো, আমাৰ অসমৰ বেছিভাগে পঢ়িছে। ৰঞ্জু হাজৰিকাৰ খুব ফেমাছ এখন উপন্যাস জুলু। চ' নেক্সট ইয়েৰ এখন মই চিনেমা বনাম আৰু চিনেমাখনত মেইন হিৰ' হৈছে জুলু। চ' জুলুক কালি মই কিনিছোঁ আৰু এতিয়া তাৰ 1 বছৰ ট্ৰেইনিং হ'ব, তাৰপিছত আমি চিনেমা শ্বুট কৰিম। পাৰিলে গড়টো উলিয়াম। ইনফেক্ট মোৰ গড় এটা আছে, মই এডপ্টেড গড়। অসমৰ প্ৰথম গড়টো চাগে মই এডপ্ট কৰিছোঁ। তাৰ নাম ৰং। সি ডাঙৰ হ'ল এতিয়া, তাক আমি আৰু অহা বছৰ এৰিম। বানপানীত উটি অহা গড়, প্ৰথম গড়টো মই এডপ্ট কৰিছোঁ। আৰু ইণ্টাৰেষ্টিংলি আমি 8টা গড় পাইছিলোঁ। চ' মোক ফোন কৰিলে, মই ক'লোঁ যে গোটেইকেইটা এডপ্ট কৰ। তাৰপিছত মোক ল'ৰাজনে কৈছে, দাদা গোটেইকেইটা ঠিক আছে, কিন্তু এটা গড়ে এমাহত 45,000 টকাৰ গাখীৰ খায়। মই বোলো মই চেছ, গাখীৰ আৰু লেক্ট'জেন। চ' প্ৰথম গড়টো মই ল'লোঁ। তাৰপিছত মই লোৱাৰ পিছত বহুত মানুহে ল'লে। প্ৰিয়ংকা এটা লৈছে চাগে, প্ৰিয়ংকা ভলি এটা লৈছে। চ' ইটছ এ গুড চাইন। আমাৰ ভাগ্য কলিতাই লৈছে এটা গড়, এডপ্ট কৰিছে। তাৰপিছত মই কৰাৰ পিছত লাহে লাহে চবেই ল'লে। আমেৰিকাৰ পৰা কোনোবাই লৈছে। চ' সেই বস্তুবোৰ থাকিব লাগে আমাৰ মাজত। গড়টো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ। পইচা যোৱাটো ডাঙৰ কথা নহয়, বাট ফৰ দ্য ছাৰ্ভাইভেল we should be there together, hand to hand. Thank you. মই কি কৈ দিছোঁ, মই নিজকে কওঁ, মই নিমখ বুলি কওঁ। দাইলতো লাগে, আলু পিটিকাটো লাগে, মাংসটো লাগে, মাছতো লাগে, ভাততো লাগে। নিমখ নহ'লে খাব নোৱাৰে কিন্তু। I'm like salt. ইয়াৰ কোনে কোনে মাজুলী গৈছে? হাত আহক। One of the best places in Assam. It's fabulous. এবাৰ হ'লেও লাইফত যাব। You should see Majuli. What is Majuli? তাৰ মানুহবোৰ কেনেকৈ থাকে, কিমান প্ৰব্লেম। 6 মাহ নাৱত থাকে, 6 মাহ গাড়ী চলে তাত। So definitely it's different. So you should go and see them, how they live, how they survive in the middle of the mighty Brahmaputra.